এনেকুৱা অনুৰাগী যে জুবিন দাই চাধা খাইছিল কাৰণে কিমান কি কৰিল আমিতো নাজানো সেইবোৰ। জুবিন দাৰ নামত ঠেলি দিছে। এইডাল হৈছে কঁঠাল গছৰ পুলি। আজি 23 তাৰিখ। মই কঁঠাল পুলিকেইডাল ৰুই দিলোঁ আৰু আছে এইকেইডালো ৰুই দিম। তো গছৰ প্ৰতি মোৰ দুৰ্বলতা আছে এটা, মই গছ কাটিলে মোৰ বেয়া লাগে আৰু গছ ৰুই মই ভাল পাওঁ। তো আজি মই ভাল পাওঁ কাৰণে মই গছ পুলিডাল ৰোৱা নাই। আজি যিহেতুকে জুবিন দাৰ আমাৰ নশ্বৰ শৰীৰটো এই পৃথিৱীত নাথাকে, গতিকে তেওঁৰ শৰীৰটো নশ্বৰ শৰীৰটো যোৱাৰ আগতে তেওঁৰ থকাতে এডাল গছ পুলি ৰুম বুলি ভাবি মই পুতিলোঁ আৰু কেইটামান কথা কওঁ বুলি আহিলোঁ। বহুতে ভাবিব পাৰে যে ভিডিঅ'ৰ কাৰণে তেওঁ গছ পুলি ৰুইছে বা দেখাবৰ কাৰণে। যদি দেখুৱাৰ কাৰণে বা ভিডিঅ'ৰ কাৰণে যদি এডাল গছ পুলি সৃষ্টি হয়, তেতিয়াহ'লে আপুনিও দেখাবৰ কাৰণে এডাল গছ পুলি ৰুওক। দেখাবৰ কাৰণেইটো হওক, মুঠতে এডাল সৃষ্টি হওক আৰু। তো বহুতো জুবিন দাৰ আমাৰ সমগ্ৰ অসমে ফ্ৰেণ্ড, সমগ্ৰ অসমে অনুৰাগী। তো তাৰ মাজতে কিছুমান আছে এনেকুৱা অনুৰাগী যে জুবিন দাই চাধা খাইছিল কাৰণে আমি চাধাটো খাম, চাধাটো ধৰি ৰাখিম। জুবিন দাই মদ খাইছিল কাৰণে আমি মদটো খাম, মদটো ধৰি ৰাখিম। আপুনি মদটো খালেই যেনিবা বা চাধাটো খালে যেনিবা আশে পাশে থকা মানুহখিনিৰ কি লাভালাভ হ'ব? জুবিন দাইতো বহুত মানুহক সহায় কৰি থৈ গ'ল, বহুত দি গ'ল অসমবাসীক, সংস্কৃতিৰ পৰা আদি কৰি সকলো। কত মানুহক কিমান কি কৰিল আমিতো নাজানো সেইবোৰ। তো সেইবিলাকতো আমি কৰিম বুলি কোৱা নাই। চাধা খাইছিল কাৰণে চাধা খাম বুলি কৈ পিনে কিয় এনে জুবিন দাৰ নামটো লৈ পিনে আপোনালোকে বদনাম কৰি আছে? আপোনাৰ সেইটো নিচা কাৰণে আপুনি কৈছে আপুনি এৰিব নোৱাৰে চাধাটো, আপুনি মদটো এৰিব নোৱাৰে, আপোনাৰ নিচা, সেইকাৰণে আপুনি সেইটো জুবিন দাৰ নামত ঠেলি দিছে। তেনেকুৱা নকৰিব। কৰিব মন আছে যদি দুখীয়া অনাৰ্থ এজনক সহায় কৰক, অসহায়জনক সহায় কৰক, এনেকুৱা কামবোৰ কৰক। জুবিন দাই মদ খাইছিল কাৰণে যে খাওক, আপুনি নিজে খাওক, সেইটো আপোনাৰ নিচা হ'ব পাৰে, খাওক। কিন্তু তেওঁ খাইছিল বুলি পিনে যে খাব, এইটো কিন্তু গ্ৰহণযোগ্য নহয়। আৰু এইটো কথাও নহয়, এইটো তেওঁ খাইছিল সেইটো তেওঁৰ ব্যক্তিগত কথা। কিন্তু মই আজিলৈকে এটা ভিডিঅ'ত বা এটা ইণ্টাৰভিউত মই দেখা নাই যে খাব লাগে বুলি। তেওঁ সদায় কয় যে খাব নালাগে, এইটো বেয়া বস্তু। চাধাটো মই খাওঁ বাৰু, কিন্তু চাধাটো খাব নালাগে, বেয়া বস্তু। তো সেনেকৈ কয়। সেইখিনিও আপোনালোকে শুনিব লাগিব, মানিব লাগিব যদি আপোনালোক সঁচাই অনুৰাগী। আমি যদি সঁচাই অনুৰাগী। তেওঁ গছ ভাল পাইছিল, মই আজি ৰুলোঁ কঁঠালৰ গছ। মই নাহৰৰ পুলি ৰুম, তেওঁ নাহৰৰ কথা খুব কৈ থাকে আৰু তেওঁ সকলো গছকে ভাল পায়। গতিকে নাহৰৰ গছটো মই স্পেচিয়েলি ৰুম আৰু তেওঁৰ বাবে। কিন্তু আজি যিহেতুকে সকলোবোৰ বন্ধ, নাৰ্চাৰী, তো মই নাৰ্চাৰীৰ পৰা নাহৰৰ পুলি আনিব লাগিব, ৰুব লাগিব, ৰুম, নিশ্চয় ৰুম। আৰু মই গছ পুলি ৰুয়ে থাকোঁ প্ৰায়। তো আজি এই কঁঠালৰ পুলি 4টা পুতো, তেওঁৰ আদৰ্শক সন্মান জনাই, তেওঁক শ্ৰদ্ধাঞ্জলি হিচাপত, তেওঁ থাকোঁতে এই পৃথিৱীত, তেওঁৰ নশ্বৰ শৰীৰ থাকোঁতে এই পৃথিৱীত এইকেইটা গছপুলি মই আজি ৰুওঁ। আৰু যিমান জোৰ সম্ভৱ, যথা সম্ভৱ মই এইকেইটা গছক বচাই ৰাখিবৰ কাৰণে চেষ্টা কৰিম। আৰু তেওঁৰ যিবিলাক আদৰ্শ ভালবোৰ ময়ো ভালবোৰে ল'ব চেষ্টা কৰিম। ময়ো মানুহক সহায় কৰিব বিচাৰোঁ, কিন্তু মই বৰ্তমান আৰ্থিকভাৱে টনকিয়াল নহয়। যেতিয়াই মই আৰ্থিকভাৱে সবল হ'ম, সুস্থ হৈ উঠিম আৰ্থিকভাৱে, তেতিয়াহ'লে মই নিশ্চয় অনাৰ্থজনক, দুখীয়াজনক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিম। এই কথা। জুবিন দাৰ নামত নিচা কৰিলে নহ'ব, ভাল নিচাবোৰ কৰক। সেইবোৰ জুবিন দাই চাধা খাইছে কাৰণে যে চাধা খাম, মদ খাইছে কাৰণে যে মদ খাম, সেইবোৰ নহয়। তেওঁ উৎফন্দালি কৰে কাৰণে যে উৎফন্দালি কৰিম, সেয়া নহয়। তেওঁৰ উৎফন্দালিত এটা সৃষ্টি লুকাই থাকে। আৰু আপোনাৰ বা মোৰ উৎফন্দালিত কি সৃষ্টি হ'ব কওকচোন? বাকী আজিতো যাব এই পৃথিৱীৰ পৰা, গতিকে এইকেইটাও ৰুই মেলি জুবিন দাৰ নামত উছৰ্গা। ধন্যবাদ।